নমস্কাৰ মই আজি আপোনালোকক ইন্টাৰভেনশন ৰেডিঅলজিৰ বিষয়ে ক'ব বিচাৰিছো। ইন্টাৰভেনশন ৰেডিঅলজি আসলতে এটা ইউনিক ব্ৰাঞ্চ হয়। ইন্টাৰভেনশন ৰেডিঅলজিষ্ট ডক্টৰ যিজন তেওঁ একচুয়ালি ৰেডিঅলজিষ্ট হয়। ৰেডিঅলজিষ্টৰ ট্ৰেইনিং লৈ তাৰ পিছত স্পেশাল ইন্টাৰভেনশনৰ ওপৰত ট্ৰেইনিং লয়। আপোনালোকে জানে যে ৰেডিঅলজি জেনাৰেলি যোনে আল্ট্ৰাসাউন্ড এমআৰআই বা সিটি স্ক্যান যিবিলাক আমি কৰো ৰিপৰ্ট কৰো এজন ৰেডিঅলজিষ্টে কৰে। আজিৰ যুগত ৰেডিঅলজিষ্টৰ দুটা বিভাগ হৈ গৈছে। এটা হল যে ডায়াগনস্টিক ৰেডিঅলজি। ডায়াগনস্টিক হল আমি যিখিনি আপোনালোকক কলো যে সিটি স্ক্যান এমআরআই বা আল্ট্রাসাউন্ড কৰি প্লাই আমি পেশেন্টক ৰিপৰ্ট এটা দিও, সেইখিনি আমি ডায়াগনস্টিক ৰেডিঅলজি বুলি জানো। আৰু আজিকালি আৰু এটা পদ্ধতি পেশেন্টক আমি এক ধৰণৰ ট্ৰিটমেন্টও কৰো যেটো ইন্টাৰভেনশন ৰেডিঅলজি বুলি কয়। আৰু এই ইন্টাৰভেনশন ৰেডিঅলজিষ্ট এজনে ৰেডিঅলজি এমডি কৰাৰ পিছত তাৰ পিছত স্পেশালি ট্ৰেইনিং লয় ইন্টাৰভেনশনৰ ওপৰত। আৰু দুই ধৰণে আমি পেশেন্টক ট্ৰিটমেন্ট কৰো। অকল ডায়াগনস্টিক নহয়, তাৰ উপৰিও আজিকালি আমি পেশেন্টক ট্ৰিটমেন্ট কৰো যেটোক আমি থেৰাপিউটিক ট্ৰিটমেন্ট বুলি কওঁ। যেনেকে মেডিসিন বা সাৰ্জাৰি ডক্টৰ এজনে ট্ৰিটমেন্ট কৰে, সেইটো এটা থেৰাপিউটিক ট্ৰিটমেন্ট হয়। তেনেকে আজিকালি ইন্টাৰভেনশন ৰেডিঅলজিৰ জৰিয়তে আমি বহুতো বেমাৰৰ ট্ৰিটমেন্ট এজন ৰেডিঅলজিষ্টে কৰিব পাৰে বা এজন ইন্টাৰভেনশন ৰেডিঅলজিষ্টে কৰিব পাৰে। এতিয়া আমি কৰা বেমাৰবিলাক জেনাৰেলি আমি দুটা ভাগত বিভক্ত কৰো। কিছুমান হল ভাস্কুলাৰ আৰু কিছুমান হল নন ভাস্কুলাৰ ইন্টাৰভেনশন। আৰু তাৰ আগতে মই আপোনাক ইন্টাৰভেনশন ৰেডিঅলজিৰ বিষয়ে ক'ব বিচাৰিছো। ইন্টাৰভেনশন ৰেডিঅলজি এটা ইউনিক সাবজেক্ট। এইটো ষ্টাৰ্ট হৈছিল প্ৰথম এটা সাকসেসফুল এনজিওগ্ৰাফি কৰিছিল 1923 তাৰ বিষয়ে বহুত বেছি যদিও লিটাৰেচাৰত উল্লেখ নাই, কিন্তু 1953 এজন সুইডিশ ডক্টৰ তেওঁ স্ভেন ইভাৰ সেলডিঞ্জাৰ তেওঁ প্ৰথমতে আমি যেটো পদ্ধতিৰ দ্বাৰা আমি ভিতৰত সোমাই সৰু টিউব বা কেথেটাৰ বা গাইডৱেৰ ইউজ কৰি পেলাই বেমাৰবিলাক ভাল কৰো, সেইটো পদ্ধতিক সেলডিঞ্জাৰ পদ্ধতি তেওঁৰ নামেৰেই জনা যায়। আৰু এই সেলডিঞ্জাৰ পদ্ধতিটো তেওঁ ষ্টাৰ্ট কৰিছিলে এনজিওগ্ৰাফি বা এনজিওপ্লাষ্টি কৰিবৰ কাৰণে 1953। তাৰ পিছত 1963 আমি যাক ইন্টাৰভেনশন ৰেডিঅলজিত জনক বুলি জানো তেওঁ হল চাৰ্লছ থিওডৰ ডটাৰ। তেওঁ সাকসেসফুল ফাৰ্স্ট এনজিওপ্লাষ্টি কৰিছিল এজনী 82 ইয়াৰ্স ওল্ড লেডিজত, যিজনী গেংগ্ৰিন হৈছিল ভৰিত আৰু ভাস্কুলাৰ বেমাৰ ব্লাড সাপ্লাইটো কমি গৈ পেলাই গেংগ্ৰিন হৈছিল। কিন্তু সেই গেংগ্ৰিনটো কাৰণে ডক্টৰে যেতিয়া তেওঁক সাৰ্জাৰি কৰি ভৰিখন কাটিবৰ কাৰণে বা এম্পুটেশন কৰিবৰ কাৰণে যেতিয়া এডভাইস কৰিছিলে তাই সেইটো মানি লোৱা নাছিল আৰু তাৰ কিবা বিকল্প পদ্ধতি কিবা কৰিব পাৰি নেকি বুলি তেওঁ ডক্টৰক খাটি ধৰিছিল। আৰু তেওঁৰ ৰিকুৱেষ্টৰ সেই মহিলাগৰাকীৰ ৰিকুৱেষ্টৰ ওপৰতে ডক্টৰ ডটাৰে প্ৰথম ফাৰ্স্ট সাকসেসফুল এনজিওপ্লাষ্টিটো তেখেতৰ ওপৰত কৰিছিলে। আৰু তেওঁকে সেইকাৰণে আমি ডক্টৰ চাৰ্লছ ডটাৰক আমি ইন্টাৰভেনশন ৰেডিঅলজিৰ জনক বুলি কওঁ। এতিয়া আমি ইন্টাৰভেনশন ৰেডিঅলজিত কি কৰো, ইন্টাৰভেনশন ৰেডিঅলজিক আমি আকৌ এটা ধৰণে কেনেকে ভাবিলো। ইন্টাৰভেনশন ৰেডিঅলজি আৰু এটা নাম হল ইমেজ গাইডেড থেৰাপি, মানে ইমেজ গাইডেড ট্ৰিটমেন্ট। ইমেজ গাইডেড ট্ৰিটমেন্ট আমি কিয় কওঁ, কাৰণ আমি যিকোনো ট্ৰিটমেন্ট কৰাৰ সময়ত হয় আল্ট্ৰাসাউন্ড হওক বা সিটি স্ক্যান হওক বা এমআরআই হওক বা ফ্লুৰোস্কোপি মেচিনত আমি পেশেন্টৰ শৰীৰৰ যিটো অংগত আমি ট্ৰিটমেন্টটো কৰিম সেই অংগটোত আমি স্ক্যান কৰি তাৰ ইমেজ কিছুমান লৈ লওঁ বা ফটো কিছুমান লৈ লওঁ। লৈ পেলাই আমি ফটো কিছুমান লোৱাৰ পিছত আমি ডিসাইড কৰো সেই পেশেন্টটোত আমি কেনেধৰণে ট্ৰিটমেন্টটো সম্পন্ন কৰিম। আৰু এটা সামান্য ক্ষুদ্ৰ সূক্ষ্ম ছিদ্ৰ এটা মানে যেটো 3 mm কে সৰু ছিদ্ৰ এটাৰ মাজেদি আমি যদি ভাস্কুলাৰ বেমাৰ হয় কেথেটাৰ গাইডৱেৰ প্ৰয়োগ কৰি আমি জেনাৰেলি ট্ৰিটমেন্টটো সম্পূৰ্ণ কৰো। বা যদি নন ভাস্কুলাৰ যেনেকুৱা টিউমাৰ হওক বা ষ্টেণ্ট দিব লগা হওক বা লিভাৰত ষ্টেণ্ট দিব লগা হওক বা আন যিবিলাক বেমাৰ সেইবিলাকৰ কাৰণে আমি কি কৰো, সেই তেনেকুৱা সেই পাৰ্টিকুলাৰ এৰিয়াটোত আমি সৰু ছিদ্ৰ এটা কৰি যেটো 3 mm কে কম হয় তাৰ মাজেদিয়ে আমি পাৰ্টিকুলাৰ কিছুমান প্ৰব বা মেচিনৰ যেটো প্ৰব হয় সেইটো দি প্লে সেই টিউমাৰ বা সেই ট্ৰিটমেন্টটো আমি কমপ্লিট কৰো। এই ট্ৰিটমেন্ট কমপ্লিট কৰোতে আৰু এটা ডাঙৰ সুবিধা কি হল, জেনাৰেলি ম্যাক্সিমাম পেশেন্টক আমি দিনৰ ভাগতে ট্ৰিটমেন্ট কৰি পঠাই দিব পাৰো। আৰু জেনাৰেল এনেস্থেচিয়া দিব দৰকাৰ নহয়, যেহেতু আপোনালোকে জানে জেনাৰেল এনেস্থেচিয়া দিলে পেশেন্টক 2 দিন পেশেন্ট এডমিট কৰিব লগা হয়। আমি লোকেল এনেস্থেচিয়াত কৰো। লোকেল এনেস্থেচিয়াত কৰাৰ কাৰণে আমি পেশেন্টক বেছি সময় হস্পিটালত ৰাখিবলৈ দৰকাৰ নহয়। আৰু ইন্টাৰভেনশন ৰেডিঅলজি এইটো এটা ইউনিক সাবজেক্ট যেটো আমি সাৰ্জাৰি আৰু ৰেডিঅলজি মিলাই প্লাই পেশেন্টৰ ট্ৰিটমেন্টটো সম্পন্ন কৰো। আৰু ট্ৰু অৰ্থত এইটো এটা পিনহোল সাৰ্জাৰি বুলি যে আমি কওঁ
এইটো ট্ৰু অৰ্থত এইটো এটা পেইনফুল সার্জারি কারণ যি মাধ্যমেৰে আমি ট্রিটমেন্টটো সম্পূৰ্ণ নকৰো আমি যত নিডিল দিয়ে কৰো বা টিউব ক্যাথেটার ইউজ কৰি কৰো তাৰ হোলটো জেনাৰেলি 3 mm তকৈ কম হয় গতিকে ট্ৰু অৰ্থত এইটো এটা পিনহোল সার্জারি আৰু সেই কাৰণে এই ধৰণৰ পদ্ধতিৰ দ্বাৰা কৰা ট্ৰিটমেন্ট বিলাকক সার্জারি ফৰ দা মিলেনিয়াম বুলিও কোৱা যায়